জীৱনত ডাঙৰ কিবা পালে সৰুবোৰক পাহৰি নাযাবা। কাৰণ এটা সৰু বেজীয়ে যিটো কৰিব পাৰে এখন তৰোৱালে সেইটো কাম কৰিব নোৱাৰে। এটা কথা, সকলো ডিপ্ৰেশ্যনৰ কাৰণ কিন্তু প্ৰেম নহ'ব পাৰে। কিছুমান ডিপ্ৰেশ্যনৰ কাৰণ টকা পইচা, পৰিয়াল আৰু ভৱিষ্যতক লৈ হয়। পৰিস্থিতিয়ে মানুহক বহুত কথা শিকায়। অকলে থাকিবলৈ শিকায়, সাহসী হ'বলৈ শিকায়, শক্তিশালী হ'বলৈ শিকায়, মানুহ চিনি পাবলৈ শিকায়। সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ হ'লে মিঠা মাত তথা ধুনীয়া মুখৰ প্ৰয়োজন নহয়। প্ৰয়োজন মাথো সুন্দৰ হৃদয় আৰু অশেষ বিশ্বাসৰ। সকলোকে বিশ্বাস কৰাটো বিপদজনক, কিন্তু কাকো বিশ্বাস নকৰাটো তাতোতকৈ বেছি বিপদজনক। সপোন সেইটো নহয় যিটো আমি সপোনত দেখা পাওঁ। সপোন সেইটোহে যিটোৱে আমাক টোপনি আহিব নিদিয়ে। সঁচা ভাল পাবলৈ হ'লে সুন্দৰ চেহেৰা নালাগে, সুন্দৰ শৰীৰ নালাগে, সমান বয়স নালাগে, কেৱল লাগে মাথো সুন্দৰ মন আৰু এখন প্ৰকৃত হৃদয়। সম্পৰ্ক হ'ল তাজমহলৰ দৰে, দেখিবলৈ বৰ সুন্দৰ, কিন্তু ইয়াক গঢ়িবলৈ বৰ কষ্টকৰ। আমাৰ জীৱনলৈ কোন আহে কোন যায় সেইটো গুৰুত্বপূৰ্ণ নহয়। জীৱনটোৰ শেষলৈকে কোন আমাৰ লগত থাকে সেইটোহে গুৰুত্বপূৰ্ণ। প্ৰথমে নিজক ভাল পোৱা। নিজক ভাল পোৱা লোকে আনক কেতিয়াও দুখ কষ্ট দিব নোৱাৰে।